আজি মানুহজনৰ বহুত কষ্ট হৈছে, হ'লেও আমি এতিয়া দুখীয়া মানুহ যেতিয়া খেতিটো কৰিবই লাগিব ন, খেতি কৰি ভাতকেইটা খাবই লাগিব। সেই গতিকে মানুহজনে আজি ভৰি এটা মানে বিষাই আছে যদিও ইমানখিনি কষ্ট কৰিছে দেই। মুখে মাতিব নোৱাৰা অৱস্থা। এয়া মুখত চুৰিখন লৈ নৰসিংহ ছিঙি আছোঁ, থ'বলৈ জেগা নাই, তলত থ'লেই গুণগুণে লৈ যায়, সেই খাতিকে মুখতে লৈ লৈছোঁ। আপোনালোকে আকৌ সেই বুলি বেয়াকৈ নাভাবিব দেই, মই যে মুখত চুৰিখন লৈছোঁ। গুণগুণ কি ছিঙিছা? আহা আকৌ আমি কচু আনোগৈ, হা সেইফালে যাওঁ এতিয়া। কচু আছে, কচু শাক বুটলোঁগৈ। এয়া নৰসিংহ, কণবিলাহী, এয়া কেইটামানহে পালোঁগৈ, দেখিছে? সেইফালে যাম এতিয়া, চাই থাকিব। কঠীয়া এইখিনি এতিয়া সিঁচিব লাগিব। আনি থৈছে মানুহজনে, বহুত কষ্ট হৈছে মানুহজনৰ দেই। এয়া যোগাৰ কৰিছে, দেউতা আহিব এতিয়া। দেউতা এতিয়া ঘৰলৈ গৈছে, আহিবগৈ। আহি পেলাই দেউতাই আৰু মানুহজনে কঠীয়া সিঁচিব। মই ছোৱালীজনীৰ পৰা নোৱাৰোঁ যে, তেখেতিকে নাজানো যে, তেখেতিকে নাই কৰা বাৰু। গুণগুণ ক'লেও ভয় নকৰে, একোলৈ ভয় নকৰে। তাইক কৈছোঁ যে জোক লাগিব, তাই কৈছে জোক নাই বোলে, জোক নাই। মানিছোঁ জোক নাই, কিন্তু হ'লেও তাইতো ভয় কৰিব লাগে ন। ক'ৰ হাবিখনত সোমাই আছেগৈ, বাপেক গৈছে সেইফালে, লগে লগে তাই গৈছে। হাবিলৈ নাযায় নেকি তাই? চাওকচোন বাৰু তাইৰ অৱস্থাটো কি কৰিছে। হ'লেও সৰুৰ পৰা এইবোৰ মানে থাকক আৰু, নহ'লে ডাঙৰ হ'লে পিছত আমুকত নাযাওঁ, তামুকত নাযাওঁ। বেয়া কথা নকয়।